আজিমা খাতুনে কি লবা তুমি বক্স লবা না বেলুন লবা বেলুন লোৱা কোনটো কালাৰৰ লবা ৰঙাটো লৈছে তুমি বেলুন ফুটোৱা হা মাৰা টিপা মাৰা জোৰছে মাৰা যি যেনেকা পাৰা ইচ্ছা এইয়া কিবা ওলাইছে চোৱা তোমাৰ লাকত বা কি আছে অসমৰ ৰূপকোঁৱৰ বুলি কাক জনা যায় সুন্দৰ প্ৰশ্ন অসমৰ ৰূপকোঁৱৰ বুলি কাক জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা শুদ্ধ উত্তৰ হাতচাপৰি এটা শুদ্ধ উত্তৰ এয়া আমাৰ আজিমা খাতুনৰ কাৰণে এটা সুন্দৰ উপহাৰ তোমাৰ নাম কি শাহানাজ বেগম তুমি কি লবা প্ৰশ্ন উঠাবা না বেলুন ফুলাবা প্ৰশ্ন আমাৰ শাহানাজ বেগমে প্ৰশ্ন উঠাইছে চোৱা অসমৰ পুৰণি নাম কি সুন্দৰ প্ৰশ্ন প্ৰাগজ্যোতিষপুৰ শুদ্ধ উত্তৰ একেবাৰে শুদ্ধ উত্তৰ হাতচাপৰি এটা প্ৰাগজ্যোতিষপুৰ আমাৰ শাহানাজ পাৰভিন তাই খুব সুন্দৰকে উত্তৰ দিছে তাৰ কাৰণে খুব ভাল সুন্দৰ এটা উপহাৰ আমি ৰাখিছো তাইৰ কাৰণে সুন্দৰ উপহাৰ হে হাতচাপৰি এটা হাতচাপৰি ধন্যবাদ হাই বন্ধুসকল মই বৰ্তমান আছো ডক্টৰ জাকিৰ হুছেইন এমই স্কুল মই আহিছো আপোনালোকে চাই আছে মোৰ পিছফালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে মোৰ ভিডিঅ' চাই মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেল খেলো আজি তাৰ ব্যতিক্ৰমী আমি আজি আৰু এটা নতুন গেম খেলিম বেলেগতকে বেলেগ ধৰণৰ গেম এটা খেল এটা আজি খেলিম আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকে আহকচোন চাই থাকিব এই মোৰ লগত আছে মৰমৰ ছাত্ৰী এজনী তোমাৰ নাম কি আঞ্জুমা খাতুন আমাৰ আঞ্জুমা খাতুনৰ লগত প্ৰথম খেল আমি খেলিব বিচাৰিছো তুমি তো আমাৰ খেলৰ নিয়মটো বুজি পাইছা এটা বক্স আছে বক্সৰ ভিতৰত কুৱেশ্যন আছে মানে প্ৰশ্ন আছে ইয়াৰ পৰা তোমাৰ উঠাব লাগিব আৰু বেলুন আছে তুমি চাইছানে নাই বেলুনৰ ভিতৰতো প্ৰশ্ন আছে তো তুমি বেলুন পছন্দ কৰিবা নে বক্সৰ ভিতৰত কুৱেশ্যন লবা তুমি বক্স উঠোৱা এটা কুৱেশ্যন উঠোৱা আমাৰ আঞ্জুমা খাতুনে পাইছে অসমৰ ৰাজ্যিক নৃত্য কি বহুত সুন্দৰ প্ৰশ্ন তুমি কোৱা ৰাজ্যিক নৃত্য কি বিহু নৃত্য সুন্দৰ হাতচাপৰি এটা দিয়া সুন্দৰ উপহাৰ আছে আমি দিবলৈ যত্ন কৰি আঞ্জুমা খাতুন শুদ্ধ উত্তৰ দিয়াৰ বাবে তেখেতক ধুনীয়া সুন্দৰ এখন পুৰস্কাৰ দিলো এয়া তুমি লৈ লোৱা আৰু এটা হাতচাপৰি দিয়া তোমাৰ নাম কি মফিদা বেগম আমাৰ মফিদা বেগম আছে তাইৰ লগত আমি খেল এটা খেলিব চেষ্টা কৰিম যেহেতু প্ৰতিকূল বতৰ বৰষুণ দি আছে কমকে তুমি কি বেলুন ফুটাবা নে হেৰি লবা বেলুন এটা বেলুন আমাৰ কি নাম কৈছিলা মফিদা বেগম আমাৰ মফিদা বেগমে বেলুন লৈছে বেলুন ফুটোৱা ফুটোৱা ধুনীয়াকে ভিতৰত ৰাজ্যিক গছ কি আমাৰ ৰাজ্যিক গছ কি হলং গছ শুদ্ধ হাতচাপৰি এটা হাতচাপৰি আমাৰ মফিদা বেগমৰ কাৰণে সুন্দৰ এটা উপহাৰ হাতচাপৰি এটা হাতচাপৰি এতিয়া আমাৰ পিছফালে আৰু এজনী আছে তাইক তোমাৰ নাম কি সাহাৰা খাতুন আমাৰ সাহাৰা খাতুন আছে তুমি কি উঠাবা বক্সৰ পৰা নে বেলুন বক্সৰ পৰা উঠোৱা চোৱা কি প্ৰশ্ন তোমাৰ লাকত আহিল ভাৰতৰ ৰাজধানী সুন্দৰ প্ৰশ্ন ভাৰতৰ ৰাজধানী কি শুদ্ধ উত্তৰ হাতচাপৰি এটা দিব লাগে সকলোৱে হাতচাপৰি ভাৰতৰ ৰাজধানী শুদ্ধ উত্তৰ আমাৰ তাইৰ কাৰণে এটা সুন্দৰ হাতচাপৰি এটা হাতচাপৰি ধন্যবাদ তেওঁলোকৰ লগত খেল খেলো আমি ছাত্ৰী কেইজনীৰ লগত খেলিলো তোমাৰ নাম কি ভাইটি মোহাম্মদ শফিকুল হক তুমিতো গেমৰ কেনেকে টানিব লাগে কি বুজি পালাই এতিয়া তুমি বক্সৰ পৰা উঠাবা নে বেলুন ফুটাবা বক্সৰ পৰা সুন্দৰ উঠোৱা চোৱা তোমাৰ কি প্ৰশ্ন বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন খুব সুন্দৰ প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাতচাপৰি এটা হাতচাপৰি গোটেইখিনি শফিকুল ইছলাম আমাৰ শফিকুল ইছলামে খুব সুন্দৰকে উত্তৰ দিছে তাইৰ কাৰণে খুব ভাল এটা উপহাৰ ৰাখি সুন্দৰ এটা উপহাৰ হাতচাপৰি দিব লাগে সকলোৱে ধন্যবাদ থাকিল তোমাৰ নাম কি ৰিজাউল কৰি বেলুন ফুটাবা নে বক্সৰ পৰা প্ৰশ্ন উঠাবা বেলুন ফুটাবা ফুটোৱা আমাৰ ৰিজাউলে বেলুন ফুটাব ঠেপকে ফুটাইছে এই কিবা এটা ওলাইছে ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন খুব সুন্দৰ প্ৰশ্ন সুন্দৰ উত্তৰ শুদ্ধ উত্তৰ সবাই হাতচাপৰি দিব লোৱা এই ধন্যবাদ দিলো তোমাৰ নাম কি বছিৰ আহমেদ তুমি কি বছিৰ আহমেদ তুমি বেলুন ফুটাবা নে হেৰি ল'বা বক্সৰ পৰা প্ৰশ্ন উঠাবা সুন্দৰ উঠোৱা অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি সুন্দৰ প্ৰশ্ন ডক্টৰ হিমন্ত বিশ্ব শুদ্ধ উত্তৰ সকলোৱে হাতচাপৰি এটা দিব লাগে সুন্দৰ এটা উপহাৰ হাতচাপৰি দিয়া আছে ধন্যবাদ তোমাৰ নাম কি আনোৱাৰা আমাৰ আনোৱাৰা তাইৰ লগত খেলো তুমি কি ল'বা বক্সৰ ভিতৰত নে বেলুন
বেলুন বেলুন ফটো আমাৰ নোৱাৰা বেলুন ঠাপকে ফুটাইছে চোৱাচোন কি আছে ভিতৰত অসমৰ আটাইতকৈ ডাঙৰ নদী কি অসমৰ আটাইতকৈ ডাঙৰ নদী খুব ভাল প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদী খুব শুদ্ধ উত্তৰ হাত চাপৰি দিয়া শুদ্ধ উত্তৰ তাইৰ কাৰণে ভাল এটা উপহাৰ ৰাখিছো এয়া হাত চাপৰি এটা দিব লাগে ধন্যবাদ থাকিল তোমাৰ নাম কি আৰিফা খাতুন তুমি বেলুন ফুটাবা নে বক্সৰ পৰা ল'বা বক্সৰ পৰা উঠোৱা উত্তৰ পূৰ্বাঞ্চলৰ ডাঙৰ চাহ বাগিচা উত্তৰ পূৰ্বাঞ্চল অসমৰ ডাঙৰ চাহ বাগিচা মুনাবাৰী চাহ শুদ্ধ উত্তৰ হাত চাপৰি এটা দিয়ে হাত চাপৰি আমাৰ কি নাম ক'লা আমাৰ আৰিফা শুদ্ধ উত্তৰ দিছে তাইৰ কাৰণে ভাল এটা হাত চাপৰি ধন্যবাদ থাকিল তোমাৰ নাম কি আফতাৰা পাৰভিন আমাৰ আফতাৰা পাৰভিন তুমি কি ল'বা বক্সৰ পৰা বক্সৰ পৰা উঠাইছা ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী শুদ্ধ উত্তৰ হাত চাপৰি এটা দিয়ে চবে হাত চাপৰি আমাৰ আফতাৰা পাৰভিনে শুদ্ধ উত্তৰ দিছে তাইৰ কাৰণে আমি ভাল এটা উপহাৰ ৰাখিছো গিফ্ট এই আমাৰ আফতাৰা পাৰভিনক এটা উপহাৰ দিলো হাত চাপৰি দিয়া ধন্যবাদ তোমাৰ নাম কি তৌফিকা ইয়াসমিন আমাৰ তৌফিকা ইয়াসমিন আছে তুমি কি ল'বা বক্সৰ পৰা বক্সৰ পৰা উঠোৱা অসমত কিমানখন জিলা আছে অসমৰ জিলা কেইখন বৰ্তমান 35 শুদ্ধ উত্তৰ হাত চাপৰি এটা দিয়া হাত চাপৰি আমাৰ তাইক শুদ্ধ উত্তৰ দিয়াৰ কাৰণে তাৰ বাবে এটা ভাল উপহাৰ ৰাখিছো এয়া তাইৰ কাৰণে এটা ভাল উপহাৰ আমি শেষৰ ফালে গৈছো যোনে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকে ভাল উপহাৰ পাইছে আমি প্ৰায় সামৰণি ভাগত আহিছো মই এতিয়া নিজে ববীয়াকে এটা প্ৰশ্ন কৰিম কাৰেণ্ট এফেয়াৰ বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচন কেইদিনমান আগতে হৈছে তোমালোকে গম পোৱা নোপোৱা গম পোৱা বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম কি কোনোবাই ক'ব পাৰিব অডিয়েন্স বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি খুব সিদিনা হৈ গ'ল ভুল উত্তৰ কোনোবা আছে অডিয়েন্স বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি আছে তেনেকে শুদ্ধ উত্তৰ দিব পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে নে নাই ন তোমাৰ নাম কি সাবিনা খাতুন তুমি লোৱা এটা কি পছন্দ কৰা বেলুন বেলুন লোৱা ফটোৱা ভাগ্যত বা কি আছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ শুদ্ধ উত্তৰ তাইৰ কাৰণে হাত চাপৰি দিয়া আছে তোমাৰ নাম কি সাবিনা আমাৰ সাবিনা খাতুন তাইৰ কাৰণে খুব ভাল এটা উপহাৰ ৰাখিছো শেষৰ প্ৰশ্ন শেষৰ উপহাৰ আমি সাবিনা খাতুন তাইক দিছো এই লোৱা হাত চাপৰি এটা দিয়া হাত চাপৰি ভাল লাগিছে সকলোৰে খেল খেলি ভাল লাগিছে বেয়া লাগিছে নেকি ঠিক আছে ডক্টৰ জাকিৰ হুছেইন MA স্কুলৰ প্ৰধান শিক্ষক আছে তেখেতৰ লগত আমি কথা পাতি যত্ন কৰিম স্যাৰ আপুনি মাতিছে আপোনাৰ স্কুলত আহি বহুত ভাল লাগিল সঁচাকৈ বহুত ভালকে আপোনাৰ ষ্টাফ আপুনি ভালকে পঢ়া শুনা কৰি আছে যাৰ ফলত আমি যিমানখিনি প্ৰশ্ন সুধিছো সবখিনি ভালকে উত্তৰ দিব পাৰিছে আপোনাক আমি হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো খেল খেলিল আপুনি চালে তাৰ বিষয়ে দুই এষাৰ ক'ব খুব ভালোই লাগিল নতুন অনুষ্ঠান আমার ছাত্র ছাত্রী সকলক উৎসাহ প্রেরণা জন্মাবৰ কাৰণে এইটো খুব এটা ভাল পদক্ষেপ হৈছে ময়ো মোৰ ফালৰ পৰা কওঁ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকলক যে তোমালোকে সময়ৰ মূল্য বুজি সময় খুব অমূল্য ৰতন সময় খুব অমূল্য ধন সময়টো গুচি গ'লে আৰু পোৱা নাযায় সেইফালে লক্ষ্য কৰি তোমালোকে সদায় অধ্যয়নত ব্ৰতী থাকা এইটোৱে মই সদায় তেওঁলোকক আহ্বান কৰোঁ জনাওঁ অধ্যয়ন কৰক সমাজৰ এজন ভাল উল্লেখযোগ্য গণ্যমান্য লেখত ল'বলগীয়া ব্যক্তি তেওঁলোকে চেষ্টা যত্ন কৰি হ'ব পাৰক এইটোৱে মোৰ আশা ভৰসা বিদ্যালয়ৰ ওচৰতে আমাৰ পঢ়াই বিদ্যালয়ৰ অলপ নাতি দূৰতে থকা ইমৰান হুছেইন ডাঙৰীয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই উৎসাহ উদ্দীপনা তেওঁলোকক যে মানে সাধাৰণ জ্ঞানৰ প্ৰসাৰ বঢ়াবৰ কাৰণে এটা পদক্ষেপ হাতত লৈছে ইয়াত মই নথৈ আনন্দিত হৈছোঁ খুব ভাল পদক্ষেপ মোৰ ফালৰ পৰা তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এই দিশত আগুৱাই
যাওক বুলি মই কামনা কৰিছো আশীৰ্বাদ দোৱা ৰাখিছো। ধন্যবাদ আমাৰ আব্দুল মজিদ ছাৰ ডাঙৰীয়া, তেখেতক আমাক ইমানখিনি টাইম দিয়াৰ কাৰণে, আমাক সুযোগ দিয়াৰ কাৰণে ধন্যবাদ।